ষ্টুডিঅ'টো ঘৰৰ ভিতৰতে ধুনীয়া বাহিৰত হ'লে অলপ প্ৰব্লেমো হয় ন ঘৰতে ভাল অলপ মোৰ ভিউৱাৰ্ছবিলাকক কৈ দিয়া কি ষ্টুডিঅ' মানে কেতিয়াৰ পৰা খুলিছা আজি মই মেকআপ আৰ্টিষ্ট জুলি চৌধুৰীয়ে কৈ আছোঁ মোৰ আজি খোলা আজি হ'ল 10 দিনমান মই ষ্টুডিঅ'টো খুলিছোঁ ইয়াতে মেকআপৰ ক্লাছ দিয়াও হ'ব কোনোবা যদি ইচ্ছুক তো মোক কণ্টেক্ট কৰিব পাৰে আৰু ইয়াতে মেকআপো কৰোৱা হয় তো পাৰ্টি মেকআপ ঘৰত আহি সবেই কৰে আৰু যদি আৰু কিবা শ্বুটৰ কাৰণেও যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে তো মোক কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰটো মই দি দিম মোৰ স্ক্ৰীনত দি দিম জুলিৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰি তাইৰ লগত গোটেইখিনি জানি ল'ব সকলো ধৰণৰ মেকআপে কৰা হয় ইয়াতে কিছুমানে নিউড মেকআপ বিচাৰে তো নিউড মেকআপ বা কিছুমানে অলপ হেভি বিচাৰে ব্ৰাইডেল মেকআপ আৰু মোৰ বিশেষকৈ মই ইয়াতে ক্লাছটো ষ্টাৰ্ট কৰিম আৰু তো ব্ৰাইডেল মাষ্টাৰ ক্লাছো আছে আৰু বেছিক টু এডভান্সৰো 1 মান্থৰ ক্লাছ দিয়া হ'ব তাতে তোমাৰ গোটেইখিনি থাকিব আৰু মেকআপৰ পৰা লৈ হেয়াৰ ষ্টাইল গোটেইখিনি সম্পূৰ্ণ প্ৰশিক্ষণ দিয়া হ'ব তাৰে যদি কোনোবা ইচ্ছুক তো মোক কণ্টেক্ট কৰিব পাৰে আৰু যদি মোৰ মেকআপখিনিও চাবা মোৰ ইনষ্টাগ্ৰামতো আছে মোৰ তাতে মেকআপ আৰ্টিষ্ট জুলি চৌধুৰী বুলি আছে তাতে তোমালোকে যাই চাব পাৰা মোৰ মেকআপখিনি মোৰ কামখিনি যদি ভাল লাগে তো মোক কণ্টেক্ট কৰিব পাৰা থেংক ইউ ফিল্ম এক্ট্ৰেছ হয় এছামিজ ফিল্ম এক্ট্ৰেছ হয় জুলি চৌধুৰীয়ে মেকআপ কৰিছে নিজ হাতে আপোনালোকে স্ক্ৰীনত চাওক যদি ভাল লাগে নিশ্চয় তাইৰ মেকআপ ষ্টুডিঅ'ত আপোনালোকে যাব কণ্টেক্ট নম্বৰটো মই স্ক্ৰীনত দি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব জুলি চৌধুৰীৰ পৰা আপোনালোকে গোটেইখিনি কথা জানিলে গতিকে এতিয়া মই তাইৰ পৰা বিদায় ল'ম কিবা ক'বা নেকি তাইৰ চেনেলটো খোলা বেছি দিন হোৱা নাই তাইৰ বাপুকন আলিত ফেমিলি টুৰিষ্ট চেনেলটোৰ নাম হয় তো আপোনালোকে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ধন্যবাদ